বন্ধুসকল আজি কেবাদিনৰ আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ কাৰণে আৰু আজি হয়তো থাম্বনেইলখন চাই ধৰিব পাৰিছা আজি ভিডিঅ'টো কি হ'বলৈ গৈ আছে তো সেইটো কাৰণে ভাবিলোঁ ভিডিঅ' এটা বনাবলৈ বুলি মই এতিয়া বৰ্তমান আহি পালোহি এটা নিজান ঠাইত মানে আৰু যিহেতু চববোৰ বস্তু চবতে সম্ভৱ নহয় সেইটো কাৰণে অলপ নিজান ঠাইলৈ অকণমান ওলাই আহিলোঁ ভিডিঅ'টো বনাওঁ বুলি মানে বন্ধুসকল মেইন কথা হৈছে কি কিছুমান সময়ত বা কিছুমান পৰিস্থিতিত আমি নিৰ্জনতাক আশ্ৰয় ল'ব লাগে কাৰণ নিৰ্জনতাই মানুহক বহুত বেছি কিবা কিবি শিকাই দিয়ে আৰু ভাবিবলৈ অকণমান নিজক টাইম দিয়ে মানে কি হয় মানুহৰ লগত থাকিলে সেইখিনি ফিল কৰিবলৈ সময় নহয় বা টাইম নাপায় আৰু মই যিটো ভিডিঅ' বনাই আছোঁ তোমালোকৰ কাৰণে তো এই ভিডিঅ'টো যদি মই মানুহৰ আগত এনেকৈ যদি কেমেৰাটো উলিয়াই মেলি বনাই থাকোঁ তো মানুহে কিবা কিবি ঢেৰ আলোচনা কৰিব বা ঢেৰ কিবা কিবি সমালোচনা কৰিব তো তাৰ কাৰণে এইবিলাক এনেকুৱা ধৰণৰ ঠাইবিলাক বেষ্ট বুলি ভাবোঁ আৰু ই মানুহক বহুত বেছি শিকায় একজেক্টলি ক'বলৈ গ'লে মানুহ থকা ঠাইত বা ভিৰৰ মাজত তো কিছুমান চিন্তা বা কিছুমান কথা মনলৈ নাহে বা আহিবলৈ চান্স নাপায় তো মানে এনেকুৱাবিলাক ঠাই সেইটো কাৰণে মোৰ কাৰণে বহুত বেছি প্ৰিয় তোমালোক চাগে এতিয়ালৈকে ভিডিঅ'টো চাই মেলি বৰিং হৈ গৈছে তো আজি ইণ্টাৰটো দি লওঁ নে কি কোৱা নমস্কাৰ বন্ধুসকল কি খবৰ তোমালোকৰ আশা কৰোঁ সকলো বহুত বেছি ভালে আছা এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল Ladies and gentlemen, are you ready? তো মানে বন্ধুসকল এতিয়ালৈকে চাগে তোমালোকে ভিডিঅ'টো চাই মেলি পূৰা বৰিং পাই আছে কাৰণ পূৰা বক্তৃতা দিয়া লিখা লাগি আছে তো ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'বৰ কাৰণে আজিৰ পৰা 1-1.5 মাহ আগলৈ ঘূৰি যাওঁ তো ব'লা বন্ধুসকল সেইদিনা আছিল ছেপ্টেম্বৰ 8 তাৰিখ আৰু আমি গোটেইকেইজন বন্ধু লগ হৈ সেইদিনাই গৈছিলোঁ মৰিয়নিত থকা আৰ্মি কেম্পলৈ বুলি আৰু বন্ধু-বান্ধৱীসকল আমি তাত ঠিক আবেলিমান টাইমত পাই গৈছিলোঁগৈ আৰু আমি সকলোবিলাক বন্ধুবৰ্গ একেলগ হৈ গৈছিলোঁ আৰু আমি বুকুত হাজাৰটা সপোন বান্ধি লৈ গৈছিলোঁ যাতে আমি প্ৰত্যেকজন এজন সফল ব্যক্তি হওঁ হাজাৰটা ৰঙীন সপোন দেখিছিলোঁ যাতে সপোনবোৰ পূৰণ হয় তাৰে কামনা কৰিছিলোঁ আৰু তাৰ আশাতেই আমি ইণ্টাৰভিউ দিবলৈ বুলি গৈছিলোঁ আৰু বন্ধু-বান্ধৱীসকল এনেদৰেই বিভিন্ন ঠাইৰ পৰা বিভিন্ন যুৱক চাকৰি প্ৰত্যাশী যুৱক আহিছিল ঠিক নিজৰ সপোনটোক লৈ আমি যিহেতু ইণ্টাৰভিউৰ আগদিনাই গৈছিলোঁ আৰু সকলোবোৰ এক্সাইটেড হৈ আছিল পিছদিনা হ'ব লগা ইণ্টাৰভিউটোক লৈ ইমানখিনি যে যুৱক দেখিছে সকলোবোৰ একোজন জোৱান হোৱাৰ আশা লৈ আহিছিল আমি দিবলৈ গৈছিলোঁ জইন ইণ্ডিয়ান আৰ্মিৰ ৰিক্ৰুইটমেণ্ট ৰেলী আৰু সেইদিনা ৰাতি প্ৰায় 1টামান বজাৰ পৰা আমি লাইন পাতি ৰাতিপুৱা 8:30মান বজাত ইণ্টাৰভিউটো দিলোঁ কিন্তু সফলতা অৰ্জন কৰিব নোৱাৰিলোঁ কাৰণ তাতে বহুত বেছি ল'ৰা দিছিলে 250-300 এটা গ্ৰুপত ল'ৰা দৌৰাইছিলে আৰু বিশেষ কাৰণবশতঃ আমাৰ গ্ৰুপটোত মাত্ৰ 8জন ল'ৰা ৰখালে আৰু মোৰ বিফলতাৰ কাৰণ মই এইটো বুলি নকওঁ কাৰণ মই সেই 8জনৰ ভিতৰত যদি থাকিলোহেঁতেন হয়তো ময়ো সফল হ'লোহেঁতেন আৰু ইয়াক মই কেতিয়াও ইছ্যু বুলি নধৰোঁ অলপমান বেয়া লাগিছিলে হয়তো আৰু বেয়া লাগিছিলে যদিও তাৰ মাজতে বহুত বেছি ভালো লাগিছে কাৰণ বহুত কথা শিকিব পাৰিলোঁ কোনো কথা নাই আৰু মানে কি হয় মানুহৰ জীৱনত সফলতা বিফলতা এইবিলাক থাকেই আৰু এই বিফলতাই মোক বহুত বেছি শিকালে বহুতো কথা তো বন্ধুসকল আমাৰ লগত যিহেতু বন্ধুবৰ্গ সকলোবোৰ গৈছিল তো তাহাঁতক অকণমান ভিডিঅ' ক্লিপ লৈ থ'লোঁ ভাবিলোঁ অলপমান দেখাই দিওঁ আৰু বন্ধু-বান্ধৱীসকল তাতে মানে বৰ বিশেষ ভিডিঅ' কৰি থাকিব পৰা নগ'ল আৰু মেইন যোনখন ফিল্ড সেইবিলাকতো মই দেখাবই নোৱাৰিলোঁ বাকী ইণ্টাৰভিউ টাইমততো ভিডিঅ' কৰিব নোৱাৰিয়ে মোবাইল ৰাখি থৈ দিয়ে তো তাৰ কাৰণে মই দুখিত বৰ বেছি ভিডিঅ' তোমালোকক দেখাব নোৱাৰিলোঁ যিখিনি পাৰিছোঁ অলপ দেখাইছোঁ আৰু ভিডিঅ' কৰি মেলি যিহেতু তাতে মানে কিছুমান ৰেষ্ট্ৰিকশ্যন আছিল কেমেৰা এলাউ নাছিল আৰু তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী বন্ধুসকল যেতিয়া মানে যেতিয়া ছেপ্টেম্বৰ 9 তাৰিখে ইণ্টাৰভিউ দি মেলি পিছদিনা ঘৰলৈ উভতি আহিছিলোঁ তো সেইদিনা বহুত বেছি বেয়া লাগিছিল আচলতে বহুত আশা লৈ বহুত আশা কৰি গৈছিলোঁ যিহেতু ইণ্টাৰভিউটো দিবলৈ পাছ কৰিম বুলি আৰু সফলতা অৰ্জন কৰিম বুলি তো বিফল হ'লোঁ তাৰ কাৰণে নিজে দুখী আৰু হয়তো সিমানখিনি কষ্ট নকৰিলোঁ চাগে যিমানখিনি মই সফলতা পাবলৈ কৰিব লগা আছিল অকল একো নাই সকলোৰে সফলতাৰ আঁৰত বহুতো বিফলতাৰ কাহিনী থাকে বা বহুতো ঘাত প্ৰতিঘাত সকলোবিলাক জড়িত হৈ থাকে তো এবাৰ বিফল হৈছোঁ কোনো কথা নাই
বাই বাই